মানে দেৰিও হৈ আছে। ইয়াৰ এটা খানা আছে, ইয়াৰ খানা খাই ই ভাত খাইহে বনাই যেন ঘৰত। আৰু ফাইনেলি আমি সোমাই গ'লো পাগলাদিয়া ৰিজৰ্টৰ ভিতৰত। আৰু মানে বতৰটো অলপ ডাৱৰীয়া হৈ আছেতো, সেইটো কাৰণে আহি ভাল লাগিছে। ধূলি চুলি ইমান এটা নাই। চ' যাওঁ অলপ সোণাগড় ফালে। চ' আমি কহুৱা ৰিজৰ্ট নহয়, কহুৱা ৰিজৰ্ট আহি থাকে বাৰ পাগলাদিয়া ৰিজৰ্ট আহি একদম ভিতৰ পালোঁ। কিন্তু ভাবিছিলোঁ ভিডিঅ' নকৰোঁ, কাৰণ কহুৱা ৰিজৰ্ট আপোনালোকক দেখুৱাইছিলোঁ সেনেকুৱাই। কিন্তু বহুত দিন ভিডিঅ' দিয়া নাই, সেইটো কাৰণে এনেকৈ ভিডিঅ' চিডিঅ' নিদিয়াকৈ চেনেল থাকিলে কোনোবা দিনা যাব, যিখিনি আহিছিল সেইখিনিও যাব। সেইকাৰণে মই ভাবিলোঁ আহিছোঁ যাতে এবাৰ ভিডিঅ'টো কৰি থৈ দিওঁ। কলা হৈ আছে ইফালে, এতিয়া পোহৰ হৈছে। আৰু ইফালে বগৰী গছ এডাল আছে, বগৰী খাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ বন্ধুসকল, মই ঋতুপন আৰু আপোনালোকক পুনৰ এবাৰ ভেৰাইটিজ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু কহুৱা ৰিজৰ্ট যে দেখাইছিলোঁ আগৰ ভিডিঅ'টোত, তাৰে আগৰটোত, তাৰ পৰা অকণমান আগতে মানে সেইখিনি পাবই নালাগে। তাৰ পৰা গণেশ মন্দিৰ, নলবাৰী গণেশ মন্দিৰৰ পৰা অলপ সোমাই আহিয়ে পাই বিহুত গাঁৱত আহিছিলোঁতো, বহুত দিন থাকিলোঁ গাঁৱত। মই বোলো গাঁৱৰ পৰা কিবা এটা দি দিওঁ, বিহুৰ ভিডিঅ' দিয়া নহ'ল, ভাবিছিলোঁ দিম বুলি, কিন্তু দিয়া নহ'ল। যিয়ে নহওক এতিয়া বগৰী খাই ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম লাষ্ট এইখিনি জেগা, ইয়াৰ পৰা নাই আৰু সিফালে আছে দেখাব লগা, দেখুৱাই আছোঁ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰা। আৰু এই মামাৰ ল'ৰাটোৱে আছে, আগৰবাৰ যে আহিছিলে, দেখাই নেদেখাব দিয়ক, অলপ দেৰিকৈ দেখা। চ' এইফালে এডাল মস্ত বগৰী গছ আছে, কিন্তু বগৰী লাগাৰ নামে লোৱা নাই। মানে লাগিছে এইবিলাক তলত চাওক, চবে খাই পেলাই থৈ গৈছে। অলপ খাম বুলি ভাবিছিলোঁ আৰু এইমাত্ৰ বগৰী পাৰি আহিছিলোঁ, এইডাল বাঁহেৰে চাওক বাঁহডালে লাগি থাকিল। চালা নচিবে নাই বগৰী খোৱা। এইডাল চাওকচোন বাঁহডাল কেনেকৈ লাগি আছে ওপৰত। এই চবি আনিব বাঁহডালেৰে বগৰী পাৰিছিলোঁ, কিন্তু বাঁহডালে ওপৰত লাগি থাকিল। বগৰী এটাও পৰা নাই। ভাল বগৰী এটা পৰিছে, খাওঁ ৰ'ব। আৰু এইফালে চাওক একদম ধুনীয়া গোটেইখিনি। ইফালে সৰিয়হৰ খেতি কৰা আছে, ইফালে আছে পাগলাদিয়া নদী, আৰু ইফালে পূৰা ৰহে যাবি, বগৰী খাবি। ৰ'ব বগৰী খাই কিনে দেখুৱাই আছোঁ ৰ'ব। উঠি আছোঁ হা। অ'কে, চ' আমি এতিয়া এই পানীলাওৰ খেতিৰ মাজে মাজে অলপ ওলাই যাওঁ। ইফালে মানে বহুত সময় থকা গ'ল। আৰু ইয়াতে চাওক না কেনেকুৱা জংঘল চাওক। ইয়াত জংঘল মানে এই খেতি, আৰু ইয়াতে কিন্তু ভাল যদি ফটোগ্ৰাফাৰ আহে ন, একদম চালিয়া ফটো উঠিব। কিন্তু আমি ফটো চটো মাৰিব ইমান নাজানো ন। চাওক না কি ধুনীয়া একদম বনাই থোৱা আছে। খেতি কৰে ঠিকেই, কিন্তু চাগে মেইনটেনেঞ্চ ইমান নকৰে, কাৰণ লাও চাও দেখা নাই কি হৈ গৈছে। কিন্তু কহুৱা ৰিজৰ্টত এইবিলাকৰ ক্ষেত্ৰত ভাল। ইয়াতকৈ মানে ধুনীয়া খেতি কৰা আছে। তাতে ইয়াতে এইবিলাক মৰিয়ে গৈছে নে খেতিৰ বতৰে নহয় নে কি এবাৰ নাজানো নহয় ইমান। চ' এতিয়া ইয়াৰ পৰা ওলাই কিনে আহি কিন্তু ভাল লাগিছে। এইবিলাক মানে ভিডিঅ'টো বনালোঁ এইকাৰণে, যদি এই আগতে কৈছিলোঁ যে যদি কিবা টেনশ্যন থাকে মানে এনেকুৱা জেগাত আহি কিনে অলপ ৰিলেক্স ফিল কৰিব পাৰি। আৰু চাওক এইফালে পূৰা একদম গোটেই পানীলাও খেতি, এইবিলাক অকল পানীলাও খেতি। আৰু ইফালে আছে আপোনাৰ সৰিয়হৰ খেতি। এলেকাটো বহুত ডাঙৰ, নতুন ৰিজৰ্ট, হয়তো পিছলৈকে আৰু ইম্প্ৰুভ কৰিব চাগে ইয়াৰে। চ' এতিয়া এইখিনিকে চাই লওকচোন, তাৰে পিছত বাৰু যেতিয়া আহে তেতিয়া ভালকৈ দেখা পাব দিয়ক। কিন্তু বহুত ডাঙৰ এলেকা, মানে বহুত ডাঙৰ। আৰু এইবিলাক ধুনীয়া একদম খেতিৰ মাজৰ পৰা বিদায় লৈ কিনে একদম আগৰ ফালে যাওঁ। মানে দেৰিও হৈ আছে। ইয়াৰ এটা খানা আছে, ইয়াৰ খানা খাই সি ভাত খাইহে বনাই যেন ঘৰত। আটা বাঢ়ি আছে তেতিয়াৰ পৰা খানা খাব যায়। আৰু এইফালে ধুনীয়াকৈ পাগলদিয়া নদী বৈ গৈছে এইখিনিতে। কিন্তু এই সিফালে পানী চানী কম, একদম কম পানী নাই, সেইটো কাৰণে দেখুওৱা নাই। একদম সিফালৰ পৰা বৈ আহি এনেকৈ সিফালে নলবাৰী ডিষ্ট্ৰিক্ট, মানে এইখিনিও নলবাৰীয়ে পৰে। তো সেইফালে মেইন নলবাৰী। আৰু চাওক কি ধুনীয়া। আৰু এই যে আপোনালোকে এইকেইটা দেখিছে, এইবিলাক পোষ্ট যে বহাই থোৱা আছে, কিহৰ কাৰণে আপোনালোকে জানে যদি কমেণ্ট কৰিব। মানে সেইবিলাক মই জানো, কিন্তু আপোনালোকে জানে নে নাই কমেণ্ট কৰিব নালাগে, অলপ দেৰিকৈ মই ধুনীয়াকৈ জনাই আছোঁ। চাওক বতৰ চাওক আজি।
সো বৰ্তমান আমি পাগলাদিয়া ৰিজৰ্টৰ একদম মানে আৰম্ভণিত আহি পালোঁ মানে সিফালৰ পৰা ঘূৰি ঘূৰি ইয়ালৈকে আহিলোঁ সেইখিনি আপোনালোকক দেখুৱালৈ যিখিনি হয় আৰু এইখিনি আৰম্ভণি ইয়াৰ পৰা আৰম্ভণি টিকেট লৈ 20 টকাকৈ আৰু আমি বাইক লৈ আহিছোঁ বাইক চাইকৰ কাৰণে এক্সট্ৰা চাৰ্জ নলয় এজন মানুহৰ 20 টকাকৈ লয় ধুনীয়াকৈ থ'ব পৰা জেগা আছে আৰামত থ'ব আহিব অলপ ৰিলেক্স হ'ব আৰু এই মাঘ বিহু চাগ বিহুৰ বতৰ এনেও আহি ভাল লাগিছে আৰু মানুহ চানুহ বহুত বেছি নাই ক'ৰবাত অকণমান আছে এতিয়া মানুহ নাথাকাৰ কাৰণে বেছি ভাল লাগিছে ভিৰ ভাৰ থাকিলে এনেকৈ আহি ভাল নালাগে আৰু ইয়াতে ধুনীয়া খেতি চেতিটো আপোনালোকক দেখুৱালৈ সন্মুখত ধুনীয়া ঝুলনা আছে বহি কিনে একদম ফটো চটো উঠিব পাৰে চ' এয়াই আৰু আগৰ ফালে দেখুৱাই কিনে বেছি টাইম কৰি নাথাকোঁ 3:30 মান বাজিলে জল্দি যাওঁ যাই কিনে ঘৰতনো আৰু কি দেখাম ইয়াতে ভিডিঅ'টো শেষ কৰিম ৰ'ব ওলাই যাওঁ প্ৰথমতে আৰু সেইফালে দেখিছে এইটো পাগলাদিয়া নদী তাৰে সিপাৰে পিকনিক খাব পাৰি চাওক সেইফালে পিকনিক খাই আছে আৰু এইফালে বতৰ চাওক একদম মানে কলাকৈ আহিছে জল্দি ঘৰত যাব লাগে আৰু এইফালে এইখন দেখিছেনে এইখন এখন দলং আছে ৰ'ব দলংখনত যাই আছোঁ এই বেগটো লৈ দলংখনত যাই আছোঁ ৰ'ব চাওক একদম বতৰ পূৰা কলাকৈ আহিছে ফটো উঠিব মজা হ'ব ফটো উঠো ৰ'ব দুটামান ওকে সো ইফালে আপোনালোকে সাইডত দেখা পাইছে এইটো হল পাগলাদিয়া নদী মাত্ৰ দলংখনেৰে যে আহিলোঁ এইটো হল পাগলাদিয়া নদী আৰু একদম মানে এইবিলাকতো বাৰিষাৰ টাইমত পুৰাতো পানীৰে একদম তল যাই থাকে আৰু কেনেকুৱা লাগিছে আহি ক বম লাগিছে বম একদম ধুনীয়া মানে ধুনীয়া একদম আল্টিমেট জাগা মানে মানুহেতো খেতি চেতি চাব নাহে নহয় নদী চদীবিলাক প্ৰাকৃতিক সৌন্দৰ্য এইবিলাক চাব আহে খেতি চাবও আহে বহুতে আহে কিন্তু সেই গুৱাহাটীৰ পৰা মানুহ চানুহ ধৰক আহক খেতি চেতি দেখা নাই তেনেকুৱা মানুহৰ কাৰণে বেষ্ট প্লেচ মানে আৰু ইয়াতে পিকনিক চিকনিক খাওক মজাকৈ সেইফালে পিকনিক চিকনিক খাই আছে গান চান বাজি আছে কাৰণে সেইফালে দেখুওৱা নাই আৰু কিন্তু এটা কথা মন কৰিবলগীয়া ইয়াতে মানে চাফ চিকুণটো অকণমান আছে ইমানো নাই কিন্তু তথাপিতো চাওক বটল চটল মানে গাঁত খান্দি ধুনীয়াকৈ ইয়াতে পেলাই থোৱা থাকে চাফ চিকুণ অলপমান হ'লেও আছে বেলেগ জেগাতকৈ পিকনিক চিকনিক খালে লগালগ চাফা কৰি গাঁতত পেলাই থৈ দিয়ে বা এটা ঠাইত ঠিক কৰি থৈ দিয়ে আৰু য'তে ত'তে পৰি নাথাকে চাওক কিমান চাফা হৈ আছে এইবিলাক চ' এইটো ভাল লাগে চাফা হৈ থাকিলে মানে আহিও ভাল লাগে বা মানুহেও ভাল পাব এয়াই আৰু এয়াই নলবাৰী এয়াই কহুৱা ৰিজৰ্ট এয়াই পাগলাদিয়া ৰিজৰ্ট আৰু এতিয়া যাওঁ জল্দি ওলাই যাওঁ টাইম হৈ আছে 3:30 মান হ'ল যাওঁ এতিয়া জল্দি ঘৰৰ ফালে আৰু মানে ৰিজৰ্টখন আছে সিটো পাৰে নদীটোৰ সিটো পাৰে আছে আপোনাৰ ৰিজৰ্টখন আৰু ইটো পাৰে আছে আপোনালোকৰ পিকনিক স্পটটো মানে এইখিনিত পিকনিক খাব পাৰি হয়তো ৰিজৰ্টখনৰ ভিতৰত পিকনিক খাব নিদিয়ে কাৰণ যিমান পিকনিক পাৰ্টি দেখিছোঁ ইয়াতে খাই আছে আৰু ৰিজৰ্টৰ পৰা একদম মানে পিকনিক পাৰ্টি স্পটলৈ যোৱা ধুনীয়াকৈ এইখন দি থোৱা আছে দলং কিবা একদম গছ চছো ৰুই থৈ দিছে ধুনীয়াকৈ ৰুই মানে ঠানি সজাই থৈ দিছে আৰু ধুনীয়া চাওক ফটো চটো উঠিব একদম মজা জেগা হয় চ' এতিয়া এইফালে আছে আমাৰ পাগলাদিয়া নদী এতিয়াতো বাৰু পানী চানী বহুত কম আৰু এইবিলাক যে দেখিছে এইবিলাক মই তেতিয়া ক'ব খুজিছিলোঁ এইবিলাক মানে গৰাখহনীয়াৰ কাৰণে থাকে মানে মাটি খহি যাতে পৰি যাব নোৱাৰে তাৰে কাৰণে এইবিলাক দিয়া থাকে মই জনাত চ' এইখনে আছিলে পাগলাদিয়া ৰিজৰ্ট যিখিনি দেখুৱাব পৰা আপোনালোকক দেখুৱালোঁ আৰু আগৰ যিটো কহুৱা ৰিজৰ্টৰ ভিডিঅ' আছিল সেই ভিডিঅ'টোতো ধুনীয়া ভিউজ আহিছিলে চ' সেইটো কাৰণে মই ইয়াতো ভাবিলোঁ এবাৰ মানে এনেকুৱা বস্তুবিলাক মানুহে চাই ভাল পায় অলপ প্ৰকৃতিৰ লগত ৰিলেটেড কিবা কিবি এনেকুৱা মানুহে অলপ ভাল পায় চ' ইয়াতে আহিলোঁ ইয়াতে আহি একদম ধুনীয়াকৈ এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ চ' যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি ক'ব লগা আছে কমেণ্টত জনাই থ'ব আৰু কিবা যদি ক'ব লগা সুধিব লগা বা কিবা যদি ভিডিঅ' ছাজেষ্ট কৰে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্টত জনাব চ' পুনৰ এটা নতুন ভিডিঅ' তেনেকৈ লগ পাম তেতিয়ালৈকে চাই থাকিব ভেৰাইটি চাম চাই থাকিব নতুন ব্লগ আৰু কি ক'ম বিশেষ একো নকওঁ মানে ভোগালী বিহুৰ শুভেচ্ছা দিবলৈও বিহু এতিয়া নাই বহুত দেৰি হৈ গ'ল মানে বিহু যোৱা মই বিহুত গাঁৱত আহিছিলোঁ সেইটো কাৰণে ইয়াতে অকণমান ফুৰিবলৈ আহিলোঁ আৰু আজি ইয়াৰ লগত আহিছোঁ আপোনালোকেতো দেখিছিলে আৰু এইফালে চাওক এইটো পাগলাদিয়া নদী চ' লগ পাম নেক্সট ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় অসম বাই বাই